নমস্কাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী 2022 বৰ্ষৰ যি ৰিজাল্ট সেই ৰিজাল্টৰ ডেট লৈ যথেষ্ট নিউজ এইকেইদিন ছ'চিয়েল মিডিয়াতে হওক ইলেক্ট্ৰনিক মিডিয়াত পাব্লিছ হৈ আছে। বহুত কেইজন ষ্টুডেণ্টে কুৱেশ্যনছ কৰিছে যে কেতিয়া তেওঁলোকৰ ৰিজাল্ট দিব। যিহেতু এপ্ৰিল মাহতে আমি এটা ইনফৰমেশ্যন পাইছিলোঁ চৰকাৰৰ ফালৰ পৰা বা কাউন্সিল হওক বৰ্ডৰ ফালৰ পৰা যে মে' মাহৰ ভিতৰতে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট পাব্লিছ কৰিব। কিন্তু কোনটো ডেটত পাব্লিছ কৰিব সেই বিষয়ে আজিলৈকে অৰ্থাৎ আজি 8 মে' আজিলৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন না কাউন্সিল হওক না ষ্টেট বৰ্ডৰ পৰা পাব্লিছ কৰা হৈছে। মাত্ৰ এটা কথাই তেওঁলোকে কৈছিলে যোৱা 2 দিনৰ আগত মই এটা নিউজ পৰ্টেলত পাইছিলোঁ যে হয়তো হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো মেট্ৰিকৰ ৰিজাল্টতকৈ আগত দিব পাৰে, কিন্তু এইটো বিষয়ে কনফাৰ্মেশ্যন নাই। গতিকে যিসকল ষ্টুডেণ্টে এতিয়া ভাবি আছে যে তেওঁলোকৰ ৰিজাল্টৰ ডেট লৈ চিন্তিত হৈ আছা বা বহুত ক্ষেত্ৰত যথেষ্ট ভিডিঅ' মই দেখা পাইছোঁ তেওঁলোকে মেট্ৰিকৰ ডেট বা হায়াৰ ছেকেণ্ডাৰী ডেট লৈ কিছুমান ইনফৰমেশ্যন দিছে, কিন্তু মই যিখিনি পাইছোঁ বা যিমান দূৰ সম্ভৱ মই ইনফৰমেশ্যনখিনি কালেক্ট কৰিব পাৰিছোঁ, অফিচিয়েলি কোনো নটিফিকেশ্যন দিয়া নাই কোন ডেটত ৰিজাল্ট দিব। মে' মাহৰ ভিতৰত তেওঁলোকে ৰিজাল্ট দিব বুলি যিহেতু অলৰেডি কৈছিলে, গতিকে এই মে' মাহৰ ভিতৰতে ৰিজাল্ট অহাৰ সম্ভাৱনা আছে আৰু হয়তো হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো মেট্ৰিকৰ ৰিজাল্টতকৈ আগত আহিব পাৰে। এইটো বিষয়ে মোক কনফাৰ্মেশ্যন হয়, কিন্তু আমিও বিচাৰোঁ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো মেট্ৰিকৰ পৰীক্ষাতকৈ আগত ৰিজাল্টটোতকৈ আগত অহাটো, কিয়নো হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ ওপৰত ষ্টুডেণ্টৰ যথেষ্ট নেক্সট তেওঁলোকে বাহিৰত ক'ৰবাত এডমিশ্যন পোৱাৰ পৰা আৰম্ভ কৰি বেলেগ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন যথেষ্ট জড়িত হৈ আছে। গতিকে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো 2 দিন আগত দিলে ভাল হয়, কিন্তু সেইটো আমি ক'ব নোৱাৰিম। সেইটো সম্পূৰ্ণ কাউন্সিলৰ সিদ্ধান্ত বা সেবাৰ সিদ্ধান্ত। তেওঁলোকে নিজ বিষয়ে যেতিয়া আপডেট আহিব, অফিচিয়েল কিবা আপডেট আহিব, মই তোমালোকক জনাম। আৰু মই আকৌ এবাৰ কৈছোঁ, তোমালোকে বেলেগ কিবা ভিডিঅ' বা বেলেগ কিবা ইনফৰমেশ্যনত তোমালোকে চাই ইনফৰমেশ্যন চেক কৰি তোমালোক কনফিউজ হোৱাৰ কোনো প্ৰয়োজন নাই। এতিয়ালৈকে আজিৰ ডেটলৈকে গভমেণ্টৰ ফালৰ পৰা, বৰ্ডৰ ফালৰ পৰা, কাউন্সিলৰ ফালৰ পৰা কোনো নটিফিকেশ্যন নাই ৰিজাল্টৰ ডেট লৈ। গতিকে এই কথা মই আকৌ কনফাৰ্ম কৰিছোঁ। গতিকে তোমালোকে নিশ্চিন্ত নিজৰ ফিউচাৰ যিখিনি ষ্টেপ আছে সেইখিনিত আগবাঢ়া। হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টসকলে তেওঁলোকে নেক্সট য'ত এডমিশ্যন ল'ম বুলি ভাবিছা, কিবা এণ্ট্ৰেঞ্চ প্ৰিপেৰেশ্যন কৰি আছা, সেইখিনিত মনোনিৱেশ কৰা। আৰু মেট্ৰিকৰ কেণ্ডিডেটে হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে অলপমান তেওঁলোকে কোনটো ষ্ট্ৰীমত ল'বা, কি ল'বা, সেইখিনিৰ ওপৰত অলপমান তোমালোকে চাব পাৰা। আৰু ষ্ট্ৰীম চিলেকশ্যনৰ ওপৰত যদি কিবা লাগে ক'বা, সেইটো বিষয়ে অলৰেডি যথেষ্ট ভিডিঅ' মোৰ দিয়া আছে। গতিকে সেইখিনিয়ে কথা। মই একচুৱেলি ৰিজাল্টৰ বিষয়ে ভিডিঅ' দিয়াৰ ইচ্ছা নাছিলে, কাৰণ এটা সঠিক ইনফৰমেশ্যন নোপোৱালৈকে ষ্টুডেণ্টক এনেকৈ আমুক ডেটত ৰিজাল্ট দিব বুলি ভাৰ্বেলি বা কোনো আমাৰ ছাপৰ্টিং ডকুমেণ্ট নথকাকৈ কোৱাটো ভুল বুলিয়েই ভাবোঁ। গতিকে মই কনফিউজনখিনি দূৰ কৰিবৰ কাৰণেহে ভিডিঅ'টো তোমালোকৰ ওচৰলৈ আনিলোঁ। গতিকে সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ। থেংক ইউ।